নমস্কাৰ জোহাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল দিগন্ত কৰ্মকাৰ A to Z আপলোডিং। আৰু আজি মোৰ বন্ধু ঘৰত পাত ছিঙিব লৈছে। আজি যিহেতু ইয়াতে পাতৰ ছিজন আৰু চবেই আছে ঘৰৰ মানুহ। ইয়াকো দেখাই দিছোঁ, মালিক খাই আছে প্ৰসাদ। এইফালে পাত পূৰা ধুনীয়াকৈ ওলাইছে। মা এইটো পোৱালিকেইটাক পূৰা প্ৰসাদ খাই আছে। কি খাইছ? নাৰিকল, বুট, দেখা আপেল আছে নাই? এইফালেও খাই আছে চবেই। পূজা কৰিলে এতিয়া পাত ছিঙিব। আজি প্ৰথম পাত কিমান ধুনীয়াকৈ ওলাইছে দেখাই দিছোঁ মই। চাওক কিমান ধুনীয়া পাত। পূজা হৈ গ'ল আৰু এই প্ৰসাদ লগাই আৰু কি পালি? দক্ষিণা চকিনা পালি না? দক্ষিণাটো পালি? মজা দেখাচ্ছে, বঢ়িয়া দেখাচ্ছে। ময়ো প্ৰসাদ খাই ল'ম, মোক দিয়া নাই বৰ্তমানলৈকে। চাওক মোৰ পিছফালে কেনেকুৱা জেগা আছে, গোটেই গ্ৰীণ। এই আৰ্মি টুপি লগাই আহি গৈছে যে ন, আৰ্মি টুপি লগাই ল'লি। আৰু আৰ্মি এটা আছিল নেকি? এইটো আৰ্মি, আৰ্মিও আহি গৈছে পূজা কৰিবলৈ। এতিয়া পাত ছিঙা মানুহ পাত ছিঙিব, আমি প্ৰসাদ খোৱাত লৈ আহি গ'লোঁ। এতিয়া ঘৰলৈ যাম আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ বেকগ্ৰাউণ্ডটো চাই লওক। এইটো দুটা জইন কৰিব পাৰি নাই ভিডিঅ'? কোনটো? মই তাৰ পৰা আহি গ'লোঁ। মই আহি পেলাই ময়ো ঘৰত কাম লগাই আছোঁ। আপোনালোকক দেখাম মোৰ পাকঘৰটো এক্সট্ৰাকৈ, মানে পাকঘৰ এটা বনাই আছোঁ। তাৰ আগতেই চাই লওক, এয়া তামোল পাণ ৰেডি আছে। এতিয়া তামোল পাণ কাটিম আৰু খাম। আৰু এয়া পাকঘৰৰ কাম চলি আছে, মিস্ত্ৰী লাগি আছে। ই মিস্ত্ৰী নহয়। আৰু এইফালে পাকঘৰ বনাই আছোঁ এক্সট্ৰাকৈ। মোৰ ঘৰটো আগফালৰ প্লাষ্টাৰকেইটাতো মই আপোনালোকক দেখালোঁৱে। এইটো এতিয়া এক্সট্ৰাকৈ পাকঘৰ বনাই আছোঁ। मेरा छोटा सा घर है और अच्छा लगता है मेरे घर को मुझे। এইটো মোৰ বসন্তী থিয় হৈ আছে। কালি ৰাতি বৰষুণ দিলে, সেইকাৰণে তাক মেইন জেগাটোত পলিথিন দি থৈ দিছোঁ। আৰু এইটো চাওক কেনেকুৱা হৈছে, কমেণ্ট কৰিব। একচেলীয়া ঘৰ বনাইছোঁ, পাকঘৰ। ইয়াত হ'ব পাকঘৰ আৰু এইফালে মোৰ বাইক থাকিব ইয়াত। আৰু এনেকুৱা আমি ওলাই যাম। আৰু অলপ দিন পিছত এইখিনিও চব মই হেভিকৈ বনাম। এইটো জাষ্ট এনেই টিং চিং দি থৈছোঁ। এইটো এনেকুৱা বনাম আৰু লাহেকৈ। এইটো মোৰ ডিছ টিভি বহুত ডাঙৰ আছে, বহুত ডাঙৰ থালটো চাই লওক। ইয়াৰ হাঁহিটো কেনেকুৱা দেখিছে নে আপোনালোকে? পাকঘৰত এইটো এটা দৰ্জা বনোৱা হ'ব, কেনেকৈ চাই লওক। এইটো বাঁহৰ বনাব, আপোনালোকে ফিনিচিংটো চাব। মানে বাঁহতো যে এটা দৰ্জা হৈ যায় বা খিৰিকী হৈ যায়, আপোনালোকে আজি দেখি পাব। আৰু গাঁৱৰ মানুহটো ইতিমধ্যে জানেই এইবোৰ, হ'লেও মই বনাই দিছোঁ। আৰু যেতিয়া বনাইছোঁ চাই লওক। অলপ পিছত আৰু ইয়াত এইটো লগাব, এইটোক আমি চেতালি বুলি কওঁ। আৰু চচালি লগাইছে, এইটো চেঁচালি লগাইছে, মই চচালি কৈ পালোঁ। এইটো অলপ পিছত দেখিব, এইটো ধুনীয়া এটা দৰ্জা বনি যাব। চব দেখালে ভাল হ'ব, ভাল ন মানে টকা দিছে চাই ল'ব। এটা ভিতৰত এটা বাহিৰ, এইটো কেমেৰা উল্টা দিলে। দৰ্জা মোটামুটি ৰেডি হৈ গ'ল। এয়া চাওক, ফিটিং কৰিব অলপ পিছত। কেনেকুৱা লাগিছে কমেণ্ট কৰিব এবাৰ দেই। বৰ্তমান আমাৰ দৰ্জা কমপ্লিট হৈ গ'ল। এয়া ফিটিং কৰিলোঁ, চাওক। এয়া গাঁৱলীয়াৰ এইটোক কয় যোগাৰ। এনেকৈ বাঁহতে কিমান মজা বনাই দিয়ে, চা এইটো কিমান মজা হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট এবাৰ কৰি দিব আপোনালোকে। মিস্ত্ৰীটোক চাই লওক।